যিসকলে অমৃত বৃক্ষ আন্দোলনত ফটো আপলোড কৰিছিল তেওঁলোকৰ কেনেবাকৈ ৰিজেক্ট হৈছে নি আপোনালোকে কেনেকৈ গম পাব এখন লিষ্ট আহিছে সেই লিষ্টখন আপোনালোকে কেনেকৈ চাব পাৰিব কোনসকলৰ নাম আহিছে সেই লিষ্টখনত আজি এইটো ভিডিঅ'ত আপোনালোকক মই সবিশেষ দেখুৱাই দিম আৰু আপোনালোকে এটা নটিচ চাই লওক আপোনালোকৰ অফিচিয়েল পেজ যেটো আছে অমৃত বৃক্ষ আন্দোলনৰ তাত এখন নটিচ দিয়া হৈছে তাৰ আগতে আপোনালোকে ফেচবুকটো ওপেন কৰি লওক ফেচবুকটো ওপেন কৰাৰ পাছত অমৃত বৃক্ষ আন্দোলন বুলি সাৰ্চ কৰিব যেটো অফিচিয়েল পেজ আপোনালোকে হেতুত যাব তাত আপোনালোকে এখন নতুনকৈ আপোনালোকৰ নটিচ আপলোড কৰা হৈছে দেখিছে বি এ পাৰ্ট অফ হিষ্ট্ৰী বুলি তাৰ পাছত ইয়াত আপোনালোকৰ দিয়া আছে সাবমিশন ডেডলাইন আপোনালোকৰ ফটো আপলোড কৰা ডেডলাইনটো দিয়া হৈছে আজি 20 ছেপ্টেম্বৰ আজি আপোনাৰ ৰাতিৰ 12 বজালৈকে ফটোসমূহ আপলোড কৰাৰ সময়সীমা বান্ধি দিয়া হৈছে আজি হৈ যোৱাৰ পাছত আজি 20 তাৰিখ হৈ যোৱাৰ পাছত আপোনালোকে ফটো আপলোড কৰিব নোৱাৰিব আজি ৰাতি 12টা বজালৈকে সময় দিছে যিসকলে এতিয়ালৈকে ফটো আপলোড কৰা নাই বা লিষ্টত আপোনালোকৰ নামটো নাই আহা তেওঁলোকে পুনৰ ফটোখিনি আপলোড কৰিব লাগিব এতিয়া আপোনালোকৰ ইয়াত দি দিছে আপোনালোকে দেখিবলৈ পাইছে অলৰেডি ৰেজিষ্টাৰ পাৰ্সনখিনি আপোনালোকে মোবাইলৰ লোকেশ্যন অন কৰি বা জিপিএছ কেমেৰাত ফটো ক্লিক কৰি পেলাই আপলোড কৰিবলৈ কৈছে তাৰ পিছত ইয়াত আপোনালোকৰ দি দিয়া হৈছে photos forwarded from social media apps WhatsApp etc will be not accept আপোনালোকৰ অৰ্থাৎ আপোনালোকৰ যিসকলে ফটো WhatsApp বা সোশ্যাল মিডিয়াৰ থ্ৰুৱেদি ফৰৱাৰ্ড কৰি পেলাই শেয়াৰ কৰিছিল সেইসমূহ ফটো আপলোড কৰিছিল সেইসমূহ ফটো আপোনালোকৰ একচেপ্ট কৰা নহয় যদি আপোনাৰ আপলোড হৈ গৈছে কিন্তু তাৰ পাছতো আপোনালোকৰ অসুবিধা হ'ব যিসকলে ইমেইল বা ডাটা কেবল জৰিয়তে ফটো ট্ৰান্সফাৰ কৰিছিল তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয় যদি আপুনি বেলেগৰ মোবাইলত কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে ইমেইল যোগে শেয়াৰ কৰি পেলাই ফটোখিনি আপলোড কৰিব পাৰিব WhatsApp বা সোশ্যাল মিডিয়াৰ থ্ৰুৱেদি আপোনালোকে নকৰিব যদি তেনেকৈ ফটো আপলোড কৰিছিল তেনেহলে আজি 12টা বজাৰ আগত আপোনালোকে সেইখিনি ফটো ডিলিট কৰি পেলাই পুনৰ আপোনালোকে যিখন অৰিজিনাল ফটো সেইখন আপোনালোকে আপলোড কৰক সোনকালে আৰু কেনেকৈ সাৰ্টিফিকেট ডাউনলোড কৰিবলৈ পাৰিব দেখিছে aba.assam.gov.in এই ৱেবছাইটত গৈ পেলাই আপোনালোকে সাৰ্টিফিকেটসমূহ ডাউনলোড কৰি ল'ব পাৰিব গোটেই প্ৰচেছটো ইয়াত দিয়া আছে আৰু এইখন এখন লিষ্ট আহিছে আপোনালোকৰ ব্লকৰ ফালৰ পৰা যিসকল মহিলা গোটত আছে যিসকল মহিলা আত্মসহায়ক গোটত আছে তেওঁলোকৰ এখন লিষ্ট আহিছে গ্ৰুপত মই দেখুৱাই দিছো সকলোৰে নাহিবও পাৰে আপোনালোকৰ আমাৰ যেটো কলিয়াপনি ব্লক আছে সেই ব্লকৰ আন্ডাৰত এখন লিষ্ট আহিছে সেই লিষ্টখনত আপোনালোকৰ দিয়া আছে যিসকলে ফটো আপলোড কৰিছে অলৰেডি তেওঁলোকৰো নামসমূহ ইয়াত অহা নাই দিছে প্লেন্ট আপলোডেড নো টোটেল ইমেজ আপোনালোকৰ 0 যিসকলে ফটো আপলোড কৰিছে তেওঁলোকৰ 0 আৰু নো আহিছে এটো কিলে হৈছে আপোনালোকৰ যিসকলে 17 তাৰিখৰ দিনা কৰিছিল সেইদিনা সাৰ্ভাৰটো যেহেতু বহুত ডাউন হৈ আছিল বা আপোনালোকৰ যেতিয়া আপোনালোকৰ সাৰ্ভাৰটো বহুত ডাউন হৈ আছিল সেই সময়ত যদি আপোনালোকে ফটো আপলোড কৰিছিল তেতিয়া আপোনালোকৰ সগে আপলোডটো নহলে ভালকে বা আপোনালোকৰ কিবা সাৰ্ভাৰ প্ৰবলেমৰ কাৰণে সগে ফটোখন আপলোড হোৱা নাই বুলি আপোনালোকৰ যেটো অফিচিয়েল সাইট তাত দেখুৱাব পাৰে সেইভাবে আপোনালোকে এটা কাম কৰক যিসকলে আত্মসহায়ক গোটত আছে তেওঁলোকে এবাৰ খবৰ কৰক যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ কিবা লিষ্ট আহিছে লিষ্টত যদি আপোনাৰ কেনেবাকৈ নাম আছে তেনেহলে আপোনালোকে পুনৰ আপোনালোকৰ ফটোকিখন আপলোড কৰক আগৰকিখন ডিলিট কৰি পেলাই আপোনালোকৰ তেনেকৈ আহিছে সবৰে নহবও পাৰে আমাৰ ফালে আপোনাৰ কলিয়াপনি যেটো তিয় সমষ্টিৰ আন্ডাৰত যেটো কলিয়াপনি ব্লক আছে তাত আপোনালোকৰ এখন নটিচ আহিছে আপোনালোকে নিজৰ সমষ্টিৰ আপোনালোকৰ ব্লক বা আপোনালোকৰ যিজন সভাপতি বা সভানেত্ৰী বা সভাপতি আছে তেওঁলোকক আপোনালোকে খবৰ কৰক যদি এনেকুৱা লিষ্ট আহিছে তেনেহলে যদি নাম আছে তেনেহলে আপোনালোকে পুনৰ ফটোখিনি আপলোড কৰি লওক তাৰ পাছত ইয়াতো দিয়া আছে আপোনালোকক দেখিছে WhatsApp যোগে আপোনালোকৰ ফৰৱাৰ্ড কৰা ফটো আপোনালোকৰ গ্ৰহণযোগ্য নহব বুলি সেইবাবে আপোনালোকে WhatsApp যোগে যদি ফটো আপলোড কৰিছে তেনেহলে সেইখিনি ডিলিট কৰি পেলাই পুনৰ আপোনালোকে নতুন ফটো আপলোড কৰক আৰু আজি ৰাতি 12টা বজালৈকে সময় দিছে গোটেইখিনি তথ্য আপোনালোকে দেখিবলৈ পাইছে ডেসক্ৰিপচনৰ লিংক এটা দিয়া থাকিব aba.assam.gov.in বুলি আপোনালোকে সাৰ্চ কৰিব পাৰে তাৰ পাছত আপোনালোকৰ এডিশনাল লিংক আপোনালোকৰ কমেও 30টা মান লিংক আপোনালোকৰ মুকলি কৰিছে দেখিছে ইয়াত আপোনালোকে 30টা লিংক মুকলি কৰা হৈছে আপোনালোকৰ যদি লিংক ওৱানত ক্লিক কৰিছে তেনেহলে হেতু যদি সাৰ্ভাৰ কাম কৰা নাই তেনেহলে আপোনালোকে লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে কৰি চাব পাৰে সাৰ্ভাৰটো যেহেতু এতিয়া যথেষ্ট ভাল আপোনালোকে যিসকলে কৰা নাই বা যিসকলৰ কিবা খেলিমেলি হৈ আছে তেওঁলোকে কৰি লওক আৰু বহুতৰ এটা প্ৰশ্ন আছে একাউন্ট ডিটেইলছটো আপোনালোকৰ শো কৰা নাই একাউন্ট ডিটেইলছ শো কৰা নাই কিয় আপোনালোকে ৰেজিষ্ট্ৰেচন কৰোতে ভুলকৈ ৰেজিষ্ট্ৰেচন কৰিলে সেইবাবে আপোনালোকৰ একাউন্ট ডিটেইলছটো শো কৰা নাই আৰু এটো আপোনালোকে শুদ্ধ কৰিবও নোৱাৰিব আপডেট ৰেজিষ্ট্ৰেচনত গৈ দেখিলে হ'ব 100 টকা হিতাধিকাৰী অনুদানৰ সুবিধা ল'ব বিচাৰি নেকি আপোনালোকৰ এই প্ৰশ্নটো আপোনালোকৰ যেতিয়া ৰেজিষ্ট্ৰেচন কৰিছিল প্ৰথম তেতিয়াও আপোনালোকক সোধা হৈছিল যিসকলে এটো নো কৰিলে 100 টকাৰ হিতাধিকাৰী অনুদানৰ সুবিধা ল'ব বিচাৰি নেকি এই অপচনটো যিসকলে ৰেজিষ্টাৰ কৰোতে নো কৰি দিলে তেওঁলোকৰ কোনো ধৰণৰ বেংক ডিটেইলছ আপোনালোকৰ ফিল আপ কৰিবলৈ অহা নাছিলে আৰু তেওঁলোকে এতিয়া আপোনালোকে যেটো 100 টকা পাব 100 টকা লাভ কৰিব যেহেতু গছপুলি ৰোপণ কৰা হ'ব যিসকলে নো কৰিছিল তেওঁলোকে পইচাটো লাভ নকৰে সেইবাবে এটো এতিয়া কাৰেকচনো কৰিব নাই এটোটো এতিয়া উপায় নাই আপোনালোকৰ সেইবাবে আপোনালোকৰ বেংক ডিটেইলছটো শো কৰা নাই
ইয়াত দেখিবলৈ পাইছে আপোনালোকে মোৰ এতিয়া বেংক ডিটেইলছটো শ্ব' কৰিছে যিসকলক কৰা নাই সেইটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতেই ভুল কৰিলে বাবে আপোনালোকৰ শ্ব' কৰা নাই ইয়াত আপোনালোকে দেখিবলৈ পাইছে টোটেল ইমেজ আপলোডেড 2 দেখুৱাইছে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব অলৰেডি মই ভিডিঅ' বনাই থোৱা আছে ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিছোঁ আপোনালোকে সেই লিংককেইটাত গৈ পেলাই কেনেকৈ ভিডিঅ' আপলোড কৰিব কেনেকৈ ফটো ডিলিট কৰিব পাৰিব সবিশেষ চাই পেলাই ৰাতিৰ 12 বজাৰ আগত আপোনালোকে ফটোখিনি আপলোড কৰক